নমস্কাৰ, স্বাগতম জনাইছোঁ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। এতিয়া ৰাতিপুৱা 9টা বাজিছে। মই কাম বন কৰি মেলি অকণমান বাহিৰলৈ ওলাই আহিছোঁ আৰু বাহিৰলৈ ওলাই আহোঁতে মই ইমান ধুনীয়া বস্তু এটা দেখিলোঁ। মোৰ মনটো একেবাৰে খুচ হৈ গৈছে। ইমান ভাল বস্তু এটা দেখিলোঁ। মোৰ কাৰণে ভাল, আপোনালোকৰ কাৰণে সাধাৰণ হ'ব পাৰে, কিন্তু মোৰ কাৰণে বহুতেই ভাল লাগিছে। মোৰ মনটো কি বস্তু দেখিলোঁ আপোনালোকক অকণমান দেখুৱাম বাৰু, চাই থাকিব। এইটো হৈছে আমাৰ ঘৰটো আৰু এইটো হৈছে গোহালি আছিলে, গৰু চৰু বেছি দিলে, এতিয়া নাই আৰু গৰু নাই। কিন্তু এইডাল হৈছে নেমু পুলি। এইডাল নিজে নিজে গজিছিলে। মই ইয়াতে সুঁতি এডাল পুতি পেলাই এনেকৈ দিলোঁ আৰু লৰাই দিম বুলিও ভাবিছিলোঁ, কিন্তু লৰাই দিয়া নহ'লে, ইয়াতে থাকিয়ে গ'ল। আৰু আজি এনেকৈ বাহিৰলৈ ওলাই আহোঁতে হঠাৎ দেখিলোঁ যে এইটো নেমু ফুল ফুলিছে। মই ভাবিছিলোঁ আৰু এইডাল নেমু গছ আছে, কমচে কম কিজানি লাগিব 5-7 বছৰমান, তাৰপিছত নেমু লাগিব। কিন্তু 2 বছৰো নহ'লে কিজানি এয়া ফুল দিলেই, তেনেহ'লে নেমু খাবলৈ পাম আৰু মনটো একদম ভাল লাগি গৈছে পূৰা। ইফালে এজোপা নেমু পুলিটো ফুলিলে বাৰু, আৰু এইফালেও ফুলিছে মোৰ ফুলজোপা। অকণমানকৈ ফুলিছেহে আৰু গোটেইজোপা ফুলি যাব, ইমান মজা লাগিব তেতিয়া দেখি। আৰু ইফালে এইজোপাও ফুলিছে, কিমান মৰম লাগিছে হয়নে দেখি। আৰু এইফালে ফুলিছে পিঁয়াজ ফুল। আকৌ বাৰীত আছে মটৰ ফুল, মটৰখিনি নেদেখুৱাওঁ আৰু এতিয়া। আৰু এতিয়া ভিতৰলৈ সোমাই আহিছোঁ। ৰ'দটো পূৰা চোকা হৈ আছে, সেইটো কাৰণে এতিয়া সেই আচাৰখিনি ৰ'দত দি লওঁ। মোৰ বগৰী আচাৰ, এইটো পাই গ'লোঁ, মোৰ বগৰী আচাৰটো। এইটো ৰ'দত দি দিওঁ, ৰ'দত নিদিলে বেয়া হৈ যাব, সেইটো কাৰণে যিমানে পাৰে ৰ'দত দি থাকিব লাগে। ইমানো সদায় দিব নালাগে আৰু, হ'লেও দিব লাগে ৰ'দত দি থাকিলে বস্তুটো ভাল হৈ থাকে। ইয়াত মাটি নিদিওঁ, নহ'লে মাটিত দিলে মই একেবাৰে চুই কিবা কৰি পেলাব। মই দিছোঁ টিঙৰ ওপৰত দি দিছোঁ। এতিয়া ধুনীয়াকৈ ৰ'দত হেৰি হৈ